মই বিশেষভাৱে কওঁ যে এই সংগীত বিষয়টো বন্দনাৰ পৰা আৰম্ভ কৰি গীতসমূহৰ যি আমি ছাত্ৰ ছাত্ৰীক পঢ়াৰ যিটো প্ৰয়াস কৰিছোঁ ইয়াৰ সকলোৱে প্ৰত্যেকখন নিকেতনত আমি বন্দনা ভাৱ নৈতিক আৰু আধ্যাত্মিক বিষয়ত আমি প্ৰত্যেকজন আচাৰ্য আছে যে ছাত্ৰ ছাত্ৰীয়ে যদি আমি সচেতনভাৱে পৰিৱেশন কৰোঁ নিকেতনত পৰিৱেশন কৰোঁ বিদ্যাভাৰতীৰ বন্দনা মাতৃ প্ৰণাম 1 2 3 পৰা পুনৰ মাতৃ প্ৰণাম 1 2 3 লৈকে যিটো ক্ৰম আছে সুৰ লয় সকলো ভাৰতৰ একে হ'ব লাগে। দুটা স্থিতি থকা হয় কি হয় এটা হ'ল নমস্কাৰ স্থিতি আৰু এটা হ'ল জ্ঞান মুদ্ৰা হয় নহয় সংস্কৃতা ভাৱনাটো স্পষ্ট ইয়াত স্বৰত কি বুলি কৈছে স্বৰে যিটো কৈছে সেইটো ক'ব লাগিব সা সা ৰে মা পা মা পা মা ধা পা ইয়া হুম ৰিম তুষা ধা কি কৈছে বাৰু স্বৰে আমাক যিটো কৈছে সেইটো কৰিব লাগিব বা
हंसवाहिनी ज्ञानदायिनी अम्ब विमलमहिने अम्ब विमलमहिने तत्सवितुर्वरेण्यं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् मीठा मीठा गीते गा रे बुकुते घुमरे गुंजरे रे मोहनिया
যায় না মরিয়া কিনো গীতে পাখি গায় কিনো গীতে পাখি গায় হৃদয়ে তুমি মা ভক্তি তোমারে প্রতিমা গড়ে মন্দিরে মন্দিরে মাতরম বন্দে মাতরম